আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি এলানি আন্দোলন ঘোষণা কৰিছো। তিনিচুকীয়া জিলা সমিতিও কৰিছো। আমি সকলো আঞ্চলিক সমিতিক এটা কথা ক'ব বিচাৰিছো যে আজি আমি ডুমডুমা কাকপথাৰ ধৰি পেলাই গোটেই আঞ্চলিক সমিতিয়ে আজি এই আন্দোলন কাৰ্যসূচী হাতত লৈছে। কাৰণ এতিয়া আপোনালোকে গম পাইছে যে কা আমি নামানো, অসমৰ ৰাইজে কাও নাই মনা। এইটো কথা যে অসম ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আইনী যুঁজ অব্যাহত ৰাখিছে। তাৰ প্ৰাকখনত কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰালয়ে কি কাৰণে তেওঁলোকে কাৰ নিয়মাৱলী প্ৰযোজ্য কৰিলে এইটো বিচাৰ্য বিষয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত কাম কৰক। আপুনি দিল্লীৰ ৰাজনীতি কৰি নকৰিব। আপুনি অসমৰ ৰাইজৰ কথা চিন্তা কৰক। আপোনালোকে চাওক, আমাৰ অসমৰ ওচৰতে বাংলাদেশ নহয়। বাংলাদেশৰ পৰা যেতিয়া অবৈধভাৱে ইয়াত প্ৰব্ৰজন ঘটিব তেতিয়া অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব নাইকিয়া হ'ব। সেইকাৰণে আমি ক'ব বিচাৰিছো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি নিজৰ গাদীখন ৰক্ষা কৰিবৰ কাৰণে আপুনি দিল্লীৰ ওচৰত শৰণাপন্ন হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি শৰণাপন্ন হৈছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। আপুনি অকল গাদীখন স্বাৰ্থৰ কাৰণে এই কাম কৰিব বিচাৰিছে। কিন্তু এটা কথা ক'ব বিচাৰিছে, অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থত আপুনি কাম কৰিবলৈ নাই বিচৰা। আপোনালোকে এই লোকসভাৰ প্ৰাকখনত কাৰ প্ৰযোজ্য কৰি ভোটৰ মুনাফাৰ কাৰণে আপোনালোকে অংক কৰিব বিচাৰিছে। এইটো অসমৰ ৰাইজে কেতিয়াও হ'ব নিদিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে আন্দোলন কৰিব। ইয়াত যদি প্ৰশাসনে বাধা প্ৰদান কৰিছে, আজি আমি বাধা প্ৰদান কৰিলেও কিন্তু যদি ইয়াত কিবা হয় তেতিয়াহ'লে চৰকাৰ প্ৰশাসনে জগৰীয়া হ'ব। আমি নহওঁ। অসমৰ ৰাইজে বাৰে বাৰে কৈছে কা নাই মানে আপোনালোকে কা আন্দোলন দেখিলে, কিন্তু তেওঁলোকে সেই কথাবিলাক তেওঁলোকে নাই শুনা। তেওঁলোকে অকল নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ কাৰণে অসমীয়া খিলঞ্জীয়াৰ কাৰণে তেওঁলোকে এবাৰো ভাবি নাচালে। এশিকনি দিব অসমৰ ৰাইজে। এইবাৰ লোকসভাৰ প্ৰাকখনত তেওঁলোকক এশিকনি দিব আৰু তেওঁলোকক বিজেপি চৰকাৰ আমি উফৰাই পঠিয়াব বুলি আমি আশাবাদী। আমি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আমি খালি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। তাত যদি চৰকাৰে আৰু প্ৰশাসনে যদি বাধা প্ৰদান কৰে তাত আমি খালি দায়ী নহয় খালি।